হেই গাইজ, কি খবৰ? ভালনে? সকলোৰে ভালেই চাগে ন? ভালেই হ'ব। মোৰো ভালেই বাৰু, ইমান বেয়াও নহয়, যেন তেনে আৰু চলি আছোঁ। বাট আপোনালোকে গম পোৱা নাই, লটাৰী খেল হ'ব গৈ আছেনে এখন? বহুত ধুনীয়া, বহুত ডাঙৰ, আমাৰ নামনি অসমত বহুত ডাঙৰ মানে ফাৰ্ষ্ট এইবাৰ হ'ব মানে ডাঙৰ লটাৰী খেল এখন যোৰহাটত হ'ব। গোটেইখিনি আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। গোটেইখিনি কথা ক'ম, কেনেকৈ আপোনালোকে টিকেট ল'ব পাৰিব, কেনেকৈ মানে টিকেট ল'ব পাৰিব, কেনেকৈ অনলাইন বুক কৰিব চব কৰিব পাৰিব আপোনালোকে। মই আপোনালোকক কৈ আছোঁ, চাই থাকক। আৰু প্ৰাইচ বহুত হেভি আছে, চাই থাকক ভিডিঅ'টো। ৰ'ব, ইয়াতে আৰু কেইটামান কথা কৈছোঁ। অকল গাড়ী আছে, গাড়ী আপোনাৰ কৈছোঁ ন, BMW আছে, বহুত হেভি গাড়ী আছে মানে, বুলেট আছে, বহুত হেভি মানে। আৰু প্ৰাইচ মাত্ৰ 100 টকা, মাত্ৰ 100 টকা। ল'ব পাৰিব আপোনালোকে। মই কৈ আছোঁ, ভিডিঅ'টো চাওক, সকলোৱে গম পাই যাব ক'ত কেনেকৈ পাব, সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাব খালি। ভাবিলোঁ আৰু ঘৰতেনো বহিনো কি কৰি থাকিম, ভাবিলোঁ এইখিনিকে আপোনালোকক কিছুমান এই কথাখিনিকে কৈ দিওঁ, কেনেকৈ টিকেট ল'ব পাৰিব, কি ক'ত পাব, কেনেকৈ অনলাইন বুক কৰিব পাৰিব, সকলোখিনি কথা কৈ দিওঁ বুলি ভাবিলোঁ। কি ঠিক কাৰ লাক কেতিয়া ফুলি যায়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ টিকেট এটা লয়, টিকেটটোত যদি আপোনালোকৰ ফুটিয়ে যায়, যদি গাড়ী এখন যদি পাই যায়, বহুত ভাল লাগিব ন। ভিডিঅ'টো চাওক শেষলৈকে, চাই থাকিব খালি শেষলৈকে দেই। আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে কেলৈ? ছাবস্ক্ৰাইব কৰিব আকৌ, লাইক কৰিব। অকল ভিডিঅ'টো চাই পিনি গুচি যায়, কমচে কম কমেণ্ট হ'ল লাইক এটা কৰক, কমেণ্ট এটা কৰক, ভাল হৈছে নাই ক'ব ভিডিঅ'বোৰ। প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰিব দেই, সকলোকে কৈছোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু বেছি টাইম নলগা আৰু। ভাবিছে চাগে মই পুখুৰী পাৰত কেলৈ আহিছিলোঁ, এইটো কৰিব এইটো ষ্টেণ্ডটো হৈ গ'ল ফিটিং। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ষ্টেণ্ড মোবাইলত লগালে পটাপট লগাই কৰি দিওঁ আৰু। খঙে উঠিছে চাগে আপোনালোকৰ ৰখি চাই থাকক, বেয়া নাপাব দেই। ষ্টেণ্ডটো ফিটিং কৰোঁতে অলপমান টাইম লাগি গ'ল মানে। হৈছে নাই চাই লৈছোঁ বস্তুটো, জেগাত হৈছে নাই চাওকচোন। গাইছ, আছোঁ মই, নাই যোৱা ৰ'বা। বহি লওঁ, চোলা এটা পিন্ধি ল'লোঁ, নহ'লে ভাল নালাগিব ন আপোনালোকৰ লগত। কিয় খালী গেঞ্জিটো পিন্ধি কিনো ভিডিঅ' বনাই দিম বোলো, স্পৰ্টিং এটা পিন্ধি ল'লোঁ। এতিয়া আৰু ভিডিঅ'টো একদম ভিতৰতে আৰম্ভ কৰিছোঁ, দেখিছে নহয়। বেকগ্ৰাউণ্ড চাব নালাগে, মোক চাওক দেই। বেকগ্ৰাউণ্ড চাব দৰকাৰ নাই, বাঁহৰে ঘৰ এইটো। বেকগ্ৰাউণ্ডটো চাব নালাগে, মোৰ কথাখিনি শুনক। ক'ত কেনেকৈ পাব গোটেইখিনি কথা আপোনালোকক কৈ আছোঁ, চাই থাকক ভিডিঅ'টো খালি শেষলৈকে। ৰ'ব, মই টিকেটকেইটা ক'ত থ'লোঁ ভালকৈ আপোনালোকক কৈ দিব লাগিব ন কথাখিনি। ক'লেহে আপোনালোকে বুজিব। টিকেটখিনি চাই ভালকৈ পঢ়ি শুনাই দিব লাগিব। আৰু গাড়ী কি আছে সকলোখিনি আপোনালোকক দেখাই আছোঁ, চব চাই দিব। গাড়ীয়ে আছে 15খন 12খন 16খন আছে গাড়ী টোটেল, চাই থাকক ভিডিঅ'টো। ফাইনেলি আহি গ'লোঁ। ৰ'ব, মই ফাৰ্ষ্ট মানে পূৰা টিকেট কাটি আনি থৈছোঁতো, পূৰা ধুনীয়াকৈ পেক কৰি থৈ দিছোঁ মানে, উলিওৱা নাই মানে, একদম ধুনীয়াকৈ পেক কৰি থৈ দিছোঁ আৰু। উলিয়াই পিনে আপোনালোকক চব কৈ আছোঁ দেই। টিকেট কেনেকৈ ল'ব পাৰিব, কেনেকৈ ক'ত পাব, চব কৈ আছোঁ আপোনালোকক। চাই থাকক খালী ভিডিঅ'টো শেষলৈকে চাব। এইখন হ'লেও এই চাওক, এইখনে হ'ল টিকেটখন, এইখন দেখিছে নহয়, এইখনে টিকেটখন দেখাই আছোঁ, 1 মিনিট চাওক। আপোনালোকৰ এই খেলখন মাত্ৰ টিকেটখনৰ দাম হৈছে 100 টকা। টিকেটখনৰ দাম 100 টকা। আৰু আপোনালোকৰ খেলখন ক'ত হ'ব? যোৰহাটত হ'ব। যোৰহাট তিতাবৰত হ'ব খেলখন। তিতাবৰত হ'ব কেই তাৰিখে আপোনাৰ? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' 29 তাৰিখে হ'ব খেলখন। মাত্ৰ 100 টকা। চাওক এইটো মাত্ৰ 100 টকা, দেখিছেনে? মাত্ৰ 100 টকা। 100 টকা প্ৰাইচ লিখা আছে, চাওক এইটো 100 টকা প্ৰাইচ লিখা আছে, মাত্ৰ 100 টকা। টিকেটটো মানে এনেকৈ কাউণ্টাৰ দিয়া আছে আপোনালোকৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে দিয়া আছে কাউণ্টাৰ। অকল আমাৰ অসমত বুলি নহয়, অসমৰ বাহিৰৰ মানুহ খেলিব পাৰিব। ধৰি লওক দিল্লী, মুম্বাই। আপুনি অনলাইনো কাটিব পাৰিব, অফলাইনো ল'ব পাৰিব। অকল যোৰহাটত খেলখন হৈছে বুলি যে অকল যোৰহাটতে ল'ব লাগিব টিকেট, সেইটো কোনো কথা নহয়। আপুনি চব জেগাত, চব ডিষ্ট্ৰিক্টতে মানে এটা তেওঁলোকে কাউণ্টাৰ বহাই দিছে, তাৰ পৰা আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব। এতিয়া চাওক, ইয়াত নম্বৰো দিয়া আছে, এইটো চাওক নম্বৰ দিয়া, চাই লওক আপোনালোকে, স্ক্ৰীনশ্বট লৈ ল'ব। এইটো নম্বৰ দিছে নহয়, এই নম্বৰ চাওক, নম্বৰ দিয়া আছে ইয়াত।
এই নম্বৰত যদি আপোনালোকে কণ্টেক্ট কৰে, ফোন কৰিব। ফোন কৰিলে যদি হয়তো ফোন নালাগিবও পাৰে, ফোন ছুইচ অফো কৰিব পাৰে। যদি ছুইচ অফ কৰে তেতিয়া হোৱাটছআপত কৰিব, হোৱাটছআপত মেছেজ কৰিব। হোৱাটছআপত মেছেজ কৰাৰ লগে লগে তাতে আৰু নম্বৰ দি দিব। নম্বৰ দিয়াৰ লগে লগে আপোনাৰ যেনিবা মোৰ এতিয়া ঘৰ চিলাপথাৰ তাতে এতিয়া নম্বৰ দিয়াৰ লগে লগে মানে প্ৰতিখন ডিষ্ট্ৰিক্টৰ প্ৰতিখিনি জেগাই মানে লিষ্ট এটা আহি যাব দীঘলকৈ, এনেকৈ টিকেটৰ হেৰিয়ত হোৱাটছআপত এনেকৈ লিষ্ট এটা আহি যাব দীঘলকৈ। তাতে আপুনি চাই ল'ব। এনেকৈ মই সেনেকৈ চাইছিলোঁ, মানে ময়ো ফোন কৰিছিলোঁ, ফোন লগা নাছিলে। তাৰপিছত হোৱাটছআপত মেছেজ কৰিলোঁ। মেছেজ কৰাৰ পিছতে মানে এনেকৈ তাৰপৰা মেছেজ এটা আহিলে, এনেকৈ চিলাপথাৰ বুলি লিখা আছিলে তলত। তাতে নম্বৰ দিয়া আছিলে, কণ্টেক্ট নম্বৰ দিয়া আছিলে। ফোন কৰিলোঁ। ফোন কৰি পিনি মানে ফোন কৰি সেনেকৈ মই টিকেটটো লৈছোঁ। 2 নম্বৰ কথা, টিকেটটোত এতিয়া প্ৰাইচ কি আছে সেইটো মেইন কথা। প্ৰাইচ কি আছে? মাত্ৰ 100 টকা। আৰু প্ৰাইচ কি আছে চাওক, প্ৰাইচো চাওক। বহুত হেভি গাড়ী আছে। বেছি নকওঁ, মই কেইটামানে কথা কৈ দিছোঁ। বুলেট এখন আছে, স্কুটি 2খন আছে, গাড়ী কৈ দিছোঁ 12খন আছে। চব হেভি গাড়ী। থাৰ আছে, এই বহুত কিবা কিবি আছে মানে ন, বহুত দামী গাড়ী আছে। মই ক'ব অলপো মন নাই মানে। চাওক এইখিনি গাড়ী আছে, টোটেল 16টা আছে, টোটেল 16টা। মুঠতে লওক টিকেট, আপোনালোকেও লওক, খেলক। কি ঠিক কাৰ লাক কেতিয়া কি ফুটি যায় কোনো ক'ব নাই। মই 4টা লৈছোঁ। মোৰ নামত লৈছোঁ, মোৰ ভণ্টিৰ নামত লৈছোঁ, মাৰ নামত লৈছোঁ, দেউতাৰ নামত লৈছোঁ। 4টা লাইফত মই ফাৰ্ষ্ট টাইম খেলিম আৰু খেলিও পোৱা নাই। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে মই জিকোঁ, কিবা এটা মই পাওঁ। পালে ভাল হ'ব আৰু ব্লগ শ্লগ বনাবলৈ। গাড়ী লৈ যাম, স্কুটিখন পালে হ'ব, আমাক বেছি দামী বস্তু নালাগে। এনেকৈ টিকেট ল'ব। চাওক এতিয়া আমাৰ যোনখিনি চিলাপথাৰ ল'ৰা ছোৱালীয়ে হওক, বা যোনখিনি যদি আমাৰ চিলাপথাৰৰ পৰা চাই আছে বা বেলেগৰ পৰা চাই আছে, প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা কাউণ্টাৰ বহা হৈছে। প্ৰতিখন প্ৰতিখন জিলাতে মানে এটা কাউণ্টাৰ দিয়া হৈছে, নম্বৰ দিয়া আছে। এই নম্বৰত ফোন কৰিলে আপোনালোকে মানে পাই যাব। নম্বৰ চাই লওক, এয়া নম্বৰ, এইবিলাক দেখিলে নহয়, এইখিনি নম্বৰ। প্ৰতিখন ডিষ্ট্ৰিক্টতে মানে এটা কাউণ্টাৰ বহোৱা হৈছে। কাউণ্টাৰত মানে ফোন কৰিলে হ'ল, কাউণ্টাৰৰ মানুহে কৈ দিব আমুক জেগাখিনিত আছোঁ। আমাৰ যোনটো চিলাপথাৰ, ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰ যোনটো কাউণ্টাৰ আছে, আছু অফিচৰ অপজিট ছাইডত আছে এখন চশমা দোকানখনত টিকেট বেছি আছে মানে ন, মই তাৰ পৰা আনিছোঁ। আছু অফিচৰ ওচৰত যাব, তাতে গৈ হ'লে এইখিনিৰ ওচৰত কোনখিনি চশমা দোকান আছে কৈ দিব, তেওঁলোকে দেখাই দিব। তাতে গৈ টিকেট ল'ব পাৰিব। এই টিকেট ফুটিলে হয় আৰু ৰ'ব আৰু এটা হেভি প্ৰাইচ আছে। কি বস্তু গম পাইছেনে আপোনালোকে? BMW আছে, BMW। মাত্ৰ 100 টকা টিকেটত BMW দিছে এখন। ভাবক, BMW কাৰ দিছে এখন, তাৰ ছুপাৰ কাৰ। আৰু গাড়ী গোটেইকেইখনে ভাল, আপোনালোকে মানে ক'ব নোৱাৰি মানে। একদম গোটেইকেইখন গাড়ীয়ে হেভি গাড়ী মানে। টিকেট লওক, বেছি দাম নহয়, 100 টকা পাই যাব। আমাৰ চিলাপথাৰত যোনখিনি চাই আছে তেওঁলোকেতো ইয়াত পাই যাব, আছু অফিচৰ অপজিট ছাইডত। আৰু যিসকলে মানে আপোনাৰ বাহিৰৰ ডিষ্ট্ৰিক্টত, প্ৰতিখন ডিষ্ট্ৰিক্টতে দিয়া আছে। অকল আমাৰ চিলাপথাৰত দিয়া আছে বুলি অকল যোৰহাটৰ খেলখনে যোৰহাটত বুলিয়ে নহয়, প্ৰতিখন ডিষ্ট্ৰিক্টতে দিয়া আছে। ফোন কৰক। নম্বৰখিনি আকৌ মই এবাৰ ভালকৈ দেখাই দিছোঁ, চাই লওক নম্বৰখিনি কোনখিনি আছিলে। এইটো এই মোবাইলটো পৰি গৈছিলে, ষ্টেনে পৰি গৈছিলে হিলি পিনি। ৰ'ব দেখাই আছোঁ দেই। BMW খন ফাৰ্ষ্টত দেখাই আছোঁ, চাই ল'ব হা। BMW ক'ত গ'ল? এইখন চাওক, মোৰ আঙুলটো ওচৰত চাওক। এইখন চাওক, দেখিলে ন? এইখন চাওক, BMW আছে মাত্ৰ 100 টকাত। প্ৰতিখন ডিষ্ট্ৰিক্টতে দি আছে। ফোন কৰক, মেছেজ কৰক, মুঠতে টিকেট লওক আৰু খেলক। মুঠতে BMW হওক, কিবা হওক, মুঠতে ইয়াৰ ভিতৰত মানে 12খন গাড়ীৰ ভিতৰত এখন গাড়ী আপোনালোকে লৈ আহক আৰু ইমানটোৱে কথা। চাই থাকক। এতিয়া মই দেখাইছোঁ, নম্বৰখিনি দেখাইছোঁ। নম্বৰখিনি আছে এইফালে চাওক, এইখিনি নম্বৰ। এইখিনি নম্বৰখিনি মই লাহেকৈ দেখাই দিছোঁ, নহ'লে ফ'কাছটো হিলি যায়, আকৌ হেৰি কৰিব লগা হয়। চাই লওক নম্বৰ বহুত দি আছে। স্ক্ৰীনশ্বট লৈ ল'ব, সকলোৱে ফোন কৰক, পাই যাব টিকেট। প্ৰতিখন ডিষ্ট্ৰিক্টতে পাব, প্ৰতিখন জিলাতে পাব। চাই লওক, এই নম্বৰ এইখিনি। আপোনালোকে গম পালে এতিয়া টিকেট কেনেকৈ ল'ব লাগে, কি কৰিব লাগে। মই ইমানখিনি ভালকৈ বুজাব নোৱাৰিলোঁ, যদিও যিমানখিনি মানে মই বুজাব পাৰোঁ সিমানখিনি বুজাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। যদি অকণমান বুজি পালে কেনেকৈ কেনেকৈ টিকেট ল'ব লাগে, কেনেকৈ ইয়াত নম্বৰখিনি দি আছে, নম্বৰৰ মতে যদি আপোনালোকে ফোন কৰে, হোৱাটছআপ নহ'লে কল কৰিব। ফোন লাগিবই, ফোন
মেছেজত হ'লেও হোৱাটছআপত হ'লেও পাব, নহ'লে কলত হ'লেও পাব, কিবা নহয় কিবাত মিলিবই। আৰু টিকেট লওক, প্ৰতিখন ডিষ্ট্ৰিক্টতে দিয়া আছে, প্ৰতিখন জিলাতে দিয়া আছে। অনলাইন কাটিব পাৰে আপুনি, অফলাইনো কাটিব পাৰে, যেনেকৈ কাটে আৰু আপোনাৰ কথা। আপুনি যদি অসমৰ বাহিৰৰ পৰা চাই আছে অনলাইন কৰি কাটক, 10টা লাগে, 20টা লাগে, 30টা লাগে, যিমান লাগে আপোনাৰ কথা। আপুনি বিন্দাছ কাটক, খেলক আৰু গাড়ী লৈ আহক। আৰু মই 4টা লৈছোঁ, এই 4টা দিছে নহয়, 4টাৰ ভিতৰত মই এটা ফুটিলে হ'ব। এটা ফুটিলে মোৰ হৈ যাব। খালি আপোনালোকে আশীৰ্বাদ কৰক, চাই থাকক আৰু ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, অলপ শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোলৈ, চাওক যাতে সকলোৱে টিকেট লওক, খেলক, জিকক, ভাল লাগিব। আমাৰ ধেমাজিলৈ যদি এখন গাড়ী আহে, চিলাপথাৰ যদি এখন গাড়ী আহে, বহুত ভাল লাগিব ন চাই। গাড়ীখন আমি নাপালেও শুনিয়েতো ভাল লাগিব ন, আমাৰ চিলাপথাৰ ল'ৰা এটা গাড়ী এখন পালে বুলি। মোক বেলেগ নালাগে, BMW পালে হ'ব। BMW পালে হৈ যাব। ইনে কৈছোঁ, ধেমালি কৰিছোঁ। কাৰ কপালত কি লিখা আছে কোনো ক'ব নোৱাৰে। মই এনেই লৈ ল'লোঁ আৰু এইবিলাক খেলা মোৰ আদতো নাই, আগতে নেখেলোঁ, ফাৰ্ষ্ট টাইম খেলিছোঁ, যিহেতু মই খেলিও পোৱা নাই। ইনে খাওঁতে বওঁতেতো বহুত পইচা উৰি যায় ন, সেইকাৰণে ভাবিলোঁ বাদ দে বোলো, এইবাৰ লটাৰীকে খেলি চাওঁচোন কি হয়। খাওঁতে বওঁতে মানুহৰ এনেই দিনটো এনেই খাওঁতে বওঁতে 100 টকা, 50 টকা, 20 টকা, 30 টকা এনেই গুচি যায়। ভাবিলোঁ টিকেটকে লৈ থৈ দিওঁ, চবৰে নামত এটা কি ঠিক, মোৰ নামত নুফুটিলে মাৰ নামত ফুটিলে তেতিয়া ফুটিলে ফুটিব আৰু নুফুটিলে নাই আৰু। সেইটোত কোনো আফচোচ নকৰোঁ মই, খালি টিকেটটো লৈছোঁ, খেলা নাই, ফাৰ্ষ্ট টাইম খেলিম, যি হোগা দেখা যায়গা। লাভ ইউ অল। সকলোৱে লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰা, এণ্ড ভিডিঅ'টো যিমান পাৰা আৰু শ্বেয়াৰ কৰা। আৰু চাবা ভিডিঅ'বোৰ শেষলৈকে চাবা, তেতিয়াহে ন মোৰো ভাল লাগিব। আৰু লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু ভিডিঅ'বোৰ চোৱা, ছাবস্ক্ৰাইব নকৰাই কৰিবা আকৌ, তেতিয়া ন মোৰ ভাল লাগিব। আকৌ নতুন ভিডিঅ' বনাবলৈ অলপ ভাল মনটো কি বুলি কয় এইটো, কিবা এটা হয় আৰু তেতিয়া মন যায় বেছি। আপোনালোকে লাইক কমেণ্ট যেতিয়া বেছিকৈ কৰিব পাৰিব, তেতিয়া মোৰ মনটো জোচ উঠিব ন, মোৰ ভিউৱাৰখিনিয়ে যি হ'লেও লাইক এটা কমেণ্ট এটা কৰিছে, তেতিয়াই মোৰ ভিডিঅ' আকৌ নেক্সট ভিডিঅ' বনাবলৈ মন যাব। সেইকাৰণে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰিব। লাভ ইউ অল, বাই, জয় অসম।